এজোপা বিষয়ে অকণ কওকচোন তিতা আপুনি। শুকুতা বুলি কয় আৰু বহুতে তিতা বাহেক বুলিও কয়। এইজোপাৰ যেতিয়া গৰু বিহুৰ দিনাখন গৰু নোৱা ধোৱা কৰাৰ পিছত যেতিয়া গৰু খেদিবলৈ যায় ইয়াৰ এছাৰি এইবিলাক এছাৰি কৰি এইডালহঁত এছাৰি বনাই এইডালে গৰু পিটিবলৈ তেতিয়া গৰু মৰিয়াই পেলাই গৰু খেদিব লাগে তেতিয়া গৰুৰ অসুখবিলাক নহয়। আৰু ইয়াৰ যিটো ফুল সেই ফুলটো ধুনীয়া ঔষধি গুণ আছে। এই ফুলটো তিতা শুকান কৰি লৈ শুকাই পেলাই তাক ভাজি খালে মানুহৰ পেলু আদি পেটৰ কমপ্লেইন বহুত কমি যায়। এইপাৰ ফুল তিতা বাহেক এইজোপা আমাৰ তিতা শুকুতা বুলিও কয়। ইয়াক ঔষধি গুণ ইয়াৰ বহুত আছে আৰু ইয়াৰ ফুলটোৰ গুণটো বহুত বেছি। বহুতে নাজানে বহুতে জানে, জনাখিনি আগৰ পুৰণা মানুহখিনি এইখিনি নি পেলাই শুকাই পেলাই তাত খাৱনি দি তেলত ভাজি খাই তেতিয়া পেলুৰ কোনো প্ৰব্লেম নাথাকে আৰু মানুহৰ। এই আমাৰ যে ইটো সিটো ডায়েবেটিছ হয় ইটো সিটো অসুখ হয় সেই অসুখবিলাকক ই হ'বলৈ নিদিয়ে। ইয়াৰ গুণটো তেনেকুৱা গুণ আছে। এতিয়া আমাৰ বাৰীয়ে থাকিলেও মানুহবিলাকে গুণাগুণবোৰ নাজানে, কাটি শেষ কৰিছে গছবোৰ। গতিকে মই আজি আপোনালোকৰ আগত এই গছজোপা অকণমান থুলমূল আভাস দিলোঁ।